Hello everyone, welcome to Any Study IQ. আজি আমি ডিসকাস কৰিব গৈ আছো ৰেশিও এণ্ড প্ৰপৰ্চনৰ ক্লাছ 3 মানে 3 নম্বৰ ক্লাছ। ইয়াৰ আগতে মই আপোনাৰ দুটা পাৰ্ট অলৰেডি আপলোড কৰিছোঁ। সো ভিডিওটো যদি চোৱা নাই আপুনি অনুগ্ৰহ কৰি লিংকত মই লিংকটো শ্বেয়াৰ কৰি দিছোঁ, তাত গৈ আপুনি চাই ল'ব পাৰিব। ঠিক আছে। সো মই ৰেশিও এণ্ড প্ৰপৰ্চনৰ আপোনাৰ বেছিকৰ পৰা ষ্টাৰ্ট কৰিছোঁ, মানে একদম ইজি লেভেলৰ পৰা হাই লেভেললৈ গৈ আছোঁ। ঠিক আছে। সো এইটো এটা এনেকা টপিক য'ৰ পৰা মানে আপোনাৰ দুটা বা তিনিটা কুৱেশ্যনটো প্ৰত্যেক এক্সামত আহিবই। ঠিক আছে। সো বলক আজি ভিডিওটো আৰম্ভ কৰোঁ। যদি আপুনি প্ৰথমবাৰৰ বাবে আহিছে মোৰ চেনেললৈ, সো অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এটা লাইক কৰি দিব আৰু পাৰিলে আপুনি শ্বেয়াৰ কৰি দিব। ঠিক আছে, থেংক ইউ। আজিৰ প্ৰথম কুৱেশ্যন, ইফ a raised to b equal to 1 raised to 2, b raised to c equal to 3 raised to 4, c raised to d equal to 2 raised to 3, and d raised to e equal to 3 raised to 4, then what is b raised to e equal to? ইয়াত কি দিছে চাওক, আপোনাৰ a raised to b দিছে, b raised to c দিছে আৰু c raised to d দিছে বা d raised to e দিছে। ঠিক আছে, আমাক কি ওলাব দিছে? b raised to e। ঠিক আছে, এইটো 2 ছেকেণ্ডৰ কাম হয়। ঠিক আছে, চাওক কেনেকৈ কৰিব। অপশ্যনকেইটা দিয়া আছে, সলিউশ্যন আমাক কি দিছে? a raised to b কিমান দিছে আমাক? 1 raised to 2। আকৌ কি দিছে? b raised to c equal to 3 raised to 4। আকৌ কি দিছে? c raised to d equal to 3 raised to 4। এইটো কিমান দিছে আপোনাক? c raised to d আপোনাৰ দিছে 2 raised to 3 হয়নে? আৰু আপোনাৰ কি দিছে? d raised to e, d raised to e equal to কিমান দিছে আমাক? 3 raised to 4 হয়নে? 3 raised to 4 দিছে। তো আমাক কি ওলাব দিছে আপোনাৰ? b raised to e ওলাব দিছে হয়নে? আমাক b raised to e ওলাব দিছে হয় নাই? এই বিটো আৰু এই ইটো ওলাব দিছে হয়নে? এতিয়া আমি কি কৰিম, এইটো চাওক, আমাক আমাক ওলাব দিছে বি আৰু ই ওলাব দিছে। ঠিক আছে, যদি আমাক ই ওলাব দিয়াতে আমি ওপৰৰ পৰা ল'লোঁ হয়। ঠিক আছে, কিন্তু আমাক দিছে বি ৰেজ টু ই ওলাব দিছে হয়নে? আমাক বি ৰেজ টু ই ওলাব দিছে। এই আমাৰ ওপৰতো নালাগে। ঠিক আছে, কাটি দিওঁ। গতিকে আমাৰ বিটো ইয়াৰ পৰা আছে, বি ৰেজ টু ই। চ' আমি ইয়াৰ পৰা লৈছোঁ। ঠিক আছে, ওপৰতো আমাক নালাগে, ইয়াৰ পৰা ল'ব দিছোঁ। এইটো চাওক, চি কাটা গ'ল, ডিটো কাটা গ'ল হয়নে? থাকিলে বি ৰেজ টু ই, বি ৰেজ টু ই ইকুৱেল। ইয়াত চাওক 3 কাটা গ'ল আৰু 2 2 4 হয়নে? এতিয়া কিমান হ'ল? 3 2 6, 6 ৰেজ টু চৰি এইটো চাওক, ইয়াত কিমান আছে এইটো চাওক, এইটো মাল্টিপ্লাই কৰি দিয়ক। 3 ৰেজ টু 2, 4 2 8, 4 2 8 হয়নে? এইটো হ'ল আনচাৰ, ইকুৱেল টু 3 ৰেজ টু 8। অপশ্যন নম্বৰ চি ৰাইট এনচাৰ। বুজি পালে? বাৰ এক্সপ্লেইন কৰি দিছোঁ। আমি যেনেকৈ চাওক এ ৰেজ টু বি যিটো কুৱেশ্যন দিছে এনেকৈ লিখিলোঁ। ঠিক আছে, দিলোঁ। লিখাৰ পিছত কি কৰিলোঁ, আমাক ওলাব দিছে বি ৰেজ টু ই। ঠিক আছে, তো আমি কি কৰিলোঁ, ওপৰটো কাটি দিলোঁ। ওপৰত নালাগে, কেলৈকে বি ৰেজ টু ই পৰা ইয়াৰ পৰা বি ষ্টাৰ্ট হৈছে। ইয়াতো বি আছে কিন্তু এইটো নালাগে, ইয়াৰ পৰা ষ্টাৰ্ট কৰিম। ঠিক আছে, বি ৰেজ টু ই, চি কাটি দিলোঁ, আকৌ ডি কাটি দিলোঁ, বি ৰেজ টু ই থাকিলে, বি ৰেজ টু ই ইকুৱেল আহিলে। ইয়াত কি হ'ল? 3 কাটি দিলোঁ, 2 আৰু 4 যায়, 2 2 4, 2 ইয়াত গ'ল, এইটো কাটি দিলোঁ, 2 থাকিলে। ইয়াত 3 তাতকৈ একো নাই, 3 বহাই দিলোঁ। ইয়াত আকৌ 2 4 2 8, এইটো আনচাৰ। ঠিক আছে, আশা কৰিছোঁ বুজি পাইছে। নেক্সট কুৱেশ্যন নম্বৰ 2। ইয়াত কি দিছে চাওক, ইফ পি ৰেজ টু কিউ ইকুৱেল টু আৰ ৰেজ টু এছ ইকুৱেল টু টি ৰেজ টু ইউ ইকুৱেল টু 2 ৰেজ টু 3, দেন এম পি প্লাছ এন আৰ প্লাছ অ' টি ৰেজ টু এম কিউ প্লাছ এন এছ প্লাছ অ' ইউ ইকুৱেল টু কিমান হ'ব?
ঠিক আছে ইয়াত কি দিছে চাওক p/q হা p raised to কি মানে p/q equal to r raised to s equal to t raised to u equal to 2 raised to 3 ইয়াত কি দিছে ইকুৱেশ্যনটো চাওক ইয়াত p/q equal to r/s মানে r raised to s equal to t raised to u equal to 2/3 মানে আপুনি p raised to q এটোক আমি এনেকৈ লিখিব পাৰিম ঠিক আছে p raised to q বা p/q বুজি পালে এতিয়া চাওক এটা আমাক কি ওলাব দিছে m p plus n r plus o t এটা কি ওলাই আছে m q plus n s plus o u আমাক এটা ফাইন কৰিব দিছে হয় না এটা আমি কি কৰিম আমি ভ্যালু কিটা পুট কৰি দিম p equal to r হয় r equal to t equal to 2 তাৰ মানে p equal to 2 হয় r equal to 2 হয় t equal to 2 হয় মানে p ভ্যালু r ভ্যালু বা t ভ্যালু 2 হয় গুটেখিনি 2 হয় ঠিক আছে আৰু q ভ্যালু 2 3 হয় s ভ্যালু 3 হয় u ভ্যালু মানে q equal to s হয় s equal to u হয় u equal to 3 মানে q equal to 3 হয় s equal to 3 হয় u equal to 3 হয় এটো সেম তেনেকা p equal to 3 2 হয় r equal to 2 হয় t equal to 2 হয় বুজি পালে এটা আমি ভ্যালুটো পুট কৰি দিম চক m p আছে p ভ্যালুটো কি আছে 2 হয় হয় না ইনটু 2 প্লাস প্লাস n এর ভ্যালুটো কিমান আছে 2 হয় না n ভ্যালুটো কি হয় সরি n এর ভ্যালু নাই r এর ভ্যালু 2 হয় n 2 প্লাস t ভ্যালুটো কি হয় 2 হয় o 2 এটো o হয় দেই o হয় 2 এটা mq q ভ্যালু 3 mq প্লাস ns n or value to s or value to 3 হয় sorry ha এটা সক এটা কি দিছে mq qm q value 3 হয় 3 plus ns n or value to 3 হয় 3 পুট কৰি দিলো plus o u value to কি হয় 3 হয় o 3 ঠিক আছে এতিয়া আমি এতিয়া চাওক হা এটা কি হল 2 টো কমন ললো ঠিক আছে 2 টো কমন ললো m আইলে প্লাস n প্লাস o হয় না তলত সব 3 টো কমন ললো m প্লাস n প্লাস o হয় না o আইলে নাই এতিয়া এটো কাটা গল থাকিলে কি 2/3 ইকুয়াল টু 2 raised to 3 রাইট আনসার তো সব কি আছে 2 raised to 3 কত আছে b আছে এটা রাইট আনসার বুঝি পালে নাই পোৱা মই বুজাই দিছো আৰু এবাৰ বুজাই দিছো সক মই এবাৰ বুজাই দি আছো আপোনাক বুজাই দি আছো আপোনাক এটো সক আমাৰ এটো কোৱেশ্চনটো দিছে হয় না p/q r এটো দিছে আমাৰ ইকুৱেশ্যনটো দিছে হয় নাই তাৰ মানে p এটো p/q equal to r/s sorry ha r/s t/u আৰু equal to 2/3 দেখিছে হয় নাই p/q raised to equal p raised to q equal to r raised to s equal to t raised to u equal to 2/3 এটো ইকুৱেশ্যন দিয়া আছে তো আমি কি আমাক কি ওলাব দিছে এটো ফাইন কৰিব দিছে হয় না এখানে আমাক ফাইন কৰিব দিছে তো আমি কি কৰিলো এই p ৰ ভ্যালুটো আমি 2 বহাই দিলো p r আৰু t ৰ ভ্যালু 2 বহাই দিলো ঠিক আছে সো গুটেখিনি 2 বহি গল হয় না সেম m n or লিখিলো কিন্তু এই t দিছে p r t ৰ ভ্যালু 2 হয় 2 পুট কৰি দিলো আৰু সেম তেনেকা আমাৰ সক তলত আপোনাৰ আছে m
এই কিউ এছ আৰু অ' ইউ এইটো কিউ এছ আৰু ইউৰ জেগাত আমি 3 ভৰাই দিলোঁ ঠিক আছে চ' গোটেইখিনি 3 ভৰাই দিলোঁ হয়নে চ' ছেম আমি এনেকৈ 2 কমন লৈ ল'লোঁ 2 কমন লৈ এইটো কি আহিলে 2 যেতিয়া কমন লয় আপোনাৰ গোটেইখিনি চাওক এম এন অ' আহি গ'ল হয়নে ছেম তেনে তলৰটো তেনেকৈ ছেম 3 কমন লৈ ল'লোঁ আমি ছেম তেতিয়া আহিলে আপোনাৰ এম এন প্লাছ অ' আহিলে হয়নে কাটাকাটি কৰি দিলোঁ চ' আমাৰ থাকিলে কিমান 2^3 2/3 থাকিলে 2/3 আমাক কিমান হয় 2^3 এইটো আনচাৰ আপোনাৰ অপশ্যন নম্বৰ বি ৰাইট আনচাৰ বুজি পালে আশা কৰিছোঁ বুজি পাইছে যদি বুজি পাইছে এটা লাইক এটা কৰি দিয়ক আৰু কমেণ্ট কৰক যে কেনেকৈ লাগিলে ভিডিঅ'টো চাই ঠিক আছে আপুনি কমেণ্ট কৰিব ভিডিঅ'টো কেনেকৈ লাগিলে আপোনাক চাই কমেণ্ট কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক ঠিক আছে নেক্সট কুৱেশ্যন 3 ইয়াত কি দিছে চাওক ইয়াত আমাক দিছে এতিয়া ইফ a raised to b plus c equal to 1/3 আৰু c raised to a plus b equal to 5^7 then find b raised to a plus c ইয়াত কি দিছে চাওক ইয়াত আমাক দিছে a b plus c equal to 1/3 হয় না এইটো দিছে আমাৰ এতিয়া আকৌ c equal to a plus b equal to 5/7 এইটো দিলে হয় নাই এটা আমাক ফাইন কৰিব দিছে কি এইটো আমাক কি ফাইন কৰিব দিছে b a plus c এইটো ফাইন কৰিব দিছে হয় নাই এতিয়া আমি কি কৰিম চাওক এতিয়া আমি কি কৰিম ইয়াত এতিয়া আমি কি কৰিম এই দুটাৰ প্লাছ কৰি দিম a plus c তাৰমানে a plus c 3 + 1 4 হয়নে ইয়াত এই দুটা প্লাছ কৰি দিলোঁ কিমান হ'ল এইটো আৰু এইটো প্লাছ কৰি দিলোঁ 7 + 12 হ'ল নাই এতিয়া আমি কি কৰিম এই দুটা এলচিএম লৈ ল'ম 4 আৰু 12 এলচিএম লওঁতে কি হ'ল 2ৰে যাব 2 2 গুণ 4 2 3 এইটো 12 দেই সৰি এইটো 6 হ'ব আকৌ 2ৰে ভাগ কৰিলে 1 হ'ব 3 হ'ব 2 2 গুণ 4 4 3 গুণ 12 12 এলচিএম 12 হ'ব হয় না এই দুটাৰ এলচিএম কিমান হ'ব 12 হ'ব 12 এলচিএম বাৰু 12 কেইবাৰ যায় এবাৰ যায় 4 12 কেইবাৰ যায় 3 বাৰ যায় 4 3 গুণ 12 হয় না আমি কি কৰিম 3 যে হ'ল ইয়াত ইনটু 3 কৰি দিম ইয়াতো ইনটু 3 কৰি দিম ঠিক আছে ইয়াত 1 আছে যে এখানে ইনটু 1 কৰি দিম ইয়াতো ইনটু 1 কৰি দিম ঠিক আছে কেলে এবাৰ গ'ল যে ইয়াত 1 কৰিলোঁ ইয়াত 3 বাৰ গ'ল যে 3 কৰি দিলোঁ ঠিক আছে তো কিমান পালোঁ আমি ওপৰটো ইকুৱেল টু কিমান পালোঁ আমি এইটো 3 1 গুণ 3 আৰু 3 3 গুণ 9 এইটো ভ্যালু 9 পালোঁ 3 9 ঠিক আছে 3 9 তো ইয়াত কিমান পালোঁ আমি 5 7 তো আমি কি পালোঁ a ভ্যালু কিমান পালোঁ আমি 3 পালোঁ হয় না b ভ্যালুটো কিমান পালোঁ নাই পোৱা c ভ্যালুটো কিমান পালোঁ আমি 5 পালোঁ এতিয়া আমাৰ b ভ্যালুটো ওলাবলৈ কি কৰিব লাগিব আমি a plus b আমাক কি দিছে a plus b plus c equal to কিমান হৈছে 12 হয় না 9 10 12 গোটেইটা প্লাস কৰোঁতে কি পাইছোঁ 12 পালোঁ তাৰমানে a plus b plus c equal to 12 12 কেনে পালোঁ এইটো চাওক গোটেইখিনি 9 3 12 a plus b plus c কাৰণ 12 পালোঁ নাই আমি এলচিএম লওঁতে 12 পালোঁ হয় না সেইকাৰণে 12 এতিয়া আমাৰ a ভ্যালু কিমান দিছে 3 দিছে প্লাস b ভ্যালুটো নাই c ভ্যালুটো কিমান আছে 5 আছে ইকুৱেল টু 12 হয় নাই এতিয়া আমাৰ b ইকুৱেল টু 12 5 3 8 এফালে গ'লে মাইনাস হৈ যাব হয়নে কিমান হ'ল 12 পৰা 8 গ'লে 4 তাৰ মানে b ভ্যালুটো কিমান হ'ল 4 হয়নে এটা আমাক কি ওলাব দিছে b ভ্যালু 4 তলত কি আছে a plus c a ভ্যালুটো কিমান 3 আৰু c ভ্যালু কিমান 5 5 plus 3 লিখি দিছোঁ যে 3 plus 5
ইকুৱেল টু 4 আৰু এফালে 8 কাটা কাটি যাব 4 গুণ 4 4 2 গুণ 8 1/2 এনসাৰটো 1 raised to 2 এটো শুদ্ধ আনসাৰ অপচন নম্বৰ এ ৰাইট আনসাৰ বুজি পালে বুজি পাইছে মই আৰু এবাৰ এক্সপ্লেইন কৰি দিছো আমি কি কৰিলো ইকুৱেশ্যনটো আমি কি কৰিলো চক মই আৰু এবাৰ এক্সপ্লেইন কৰিছো এই ইকুৱেশ্যনটো লিখিলো ঠিক আছে আমি গোটেইখিনি লিখি দিলো এটো প্ৰথম আমাৰ যি দিছে আমি কি কৰিলো আমাৰ এটো প্লাস কৰিলো 3 + 1 = 4 4 পালো হয়নে আকৌ 5 + 7 কিমান কৰিলো 12 পালো 12 আমি এই দুটা এলসিএম ওলালো এলসিএম কিমান পালো 12 পালো হয়নে 4 12ত কেইবাৰ যায় 3 বাৰ যায় 12 12ত কিমান বাৰ এবাৰ যায় হয়নে আমি 3 পোৱাৰ কাৰণে 3 দি মাল্টিপ্লাই কৰি দিলো ওপৰৰ দুটা নম্বৰ 3 দি মাল্টিপ্লাই কৰি দিলো আৰু ইয়াত আমি কি পালো 1 পালো কাৰণ 1 এৰে মাল্টিপ্লাই কৰি দিলো হয় নাই এতিয়া আমাৰ কি মাল্টিপ্লাই কৰোঁতে কিমান পালো 3 পালো আৰু এড মাল্টিপ্লাই কৰোঁতে কিমান 9 পালো ঠিক আছে a + 1 b + c = 9 তলত 9 পালো ওপৰত 3 পালো হয় নাই c সেম তেনেকৈ আৰু 5 আৰু 7 পালো হয় নাই এটা আমি কিমান পালো ভ্যালু a ভ্যালুটো পালো কিমান পালো আমি 3 পালো a ভ্যালুটো 3 লিখিলো আকৌ b ভ্যালুটো আমি পোৱা নাই ঠিক আছে b ভ্যালুটো আমি পোৱা নাছিলো এখানে b লিখা নাছিলো c ভ্যালু কিমান পালো 5 পালো এটা আমি b ভ্যালু উলাবলে a + b + c 12 হল নাই a + b + c = 12 মানে 9 + 3 = 12 এটো সব 7 5 12 এটো 12 হল এটো 12 হল ঠিক আছে 12 লালো সো b ভ্যালু রাউন্ডে আমি এই দুটা ভ্যালুটো পুট কৰি দিলো ভ্যালুটো পুট কৰাৰ পিছত আমি 12 পলত মাইনাস কৰি দিলো ঠিক আছে ভ্যালুটো প্লাস মাইনাস কৰি কিনে পালো 4 তাৰ মানে b ভ্যালুটো আমি পালো 4 পালো ঠিক আছে সো তেনেকা ভ্যালু পুট কৰি দিলো b জগত 4 পুট কৰি দিলো a + c আমি যেটো a ভ্যালুটো পুট কৰিলো সৰি a ভ্যালুটো 3 পুট কৰি দিলো 3 পুট কৰিলো আৰু b ভ্যালু c ভ্যালুটো 5 কৰিলো তাৰ মানে 5 + 3 = 8 কাটা কাটি কৰিলো 1/2 পালো এটো ৰাইট আনসাৰ বুজি পালে আশা কৰিছো বুজি পাইছে আপুনি বুজি পালে এটা লাইক এটা কৰি দিয়ক কমেন্ট কৰি দিয়ক বুজি পালো বুলি ক্লিয়াৰ বুলি এটা কমেন্ট কৰি দিয়ক নেক্সট কোৱেশ্চন আজি কাৰণে কোৱেশ্চন নম্বৰ 4 ইয়াত কি দিছে চক if a + b + c raised to d = 17/3 আকৌ দিছে a + c + d ratio b = 3:1 আকৌ দিছে চক a + b + d ratio c = 3:2 and find b + c + d raised to a বুজি পালে নাই পোৱা মই বুজাই দিছো চক ইয়াত কি দিছে আমাক a + b + c দিছে raised to d equal to কিমান দিছে আমাক 17/3 আকৌ কি দিছে চক a + c + d কিমান দিছে divided by b equal to 3/1 আকৌ কি দিছে চক a + b + d divided by ratio c equal to 3:2 আমাক কি ফাইন্ড কৰিব দিছে b + c + d divided by a এটা ফাইন্ড কৰিব দিছে এতিয়া আমাৰ কি কৰিম চক এটা আমি কি কৰিব লাগিব এটা চক এই দুটা প্লাস কৰি দিলো 17 + 3 20 পালো হয় না এই দুটা প্লাস কৰি দিলো 4 পালো এই দুটা প্লাস কৰি দিলো 5 পালো হয় না এই আগৰ নিচিনা সেম এইটা দুটা প্লাস কৰি দিলো এটা এলসিএম লৈ লওক আপুনি 24 5 5 এৰে যাব 4 গুণ 4 এগুণ 4 ৰে 1 1 1 5 এগুণ 20 এলসিএম হল 20 হয় না এলসিএম 20 পালো আমি হয় না এলসিএম 20 পালো এটা 20 20ত কেবাৰ যায় এবাৰ যায় 4 20ত কেবাৰ যায় 5 গুণ যায় 5 4 গুণ 20 হয় না 5 কে গুণ 20 4 গুণ 20 তাৰ মানে এটো মাল্টিপ্লাই 4 ৰে কৰিলো এটো মাল্টিপ্লাই 5 ৰে কৰিলো এটো মাল্টিপ্লাই 1 ৰে কৰিলো 20 1 গুণ 20 20 5 গুণ 20 সরি 4 5 গুণ 20 আর 5 4 গুণ 20 তার মানে 4 মাল্টিপ্লাই কৰিলো এট 5 ৰে 4 হয় না এটা কি কৰিম আমি সক উপর 1 হল যে এখানে * 1 * 1 এর আইব
ইয়াত কি হ'ব 5ৰে আমি মাল্টিপ্লাই কৰিছোঁ সেইকাৰণে ইনটু 5 হ'ব ইয়াৰে আমি মাল্টিপ্লাই কৰি দিম 5ৰে ঠিক আছে ইয়াত কি কৰিম আমি 4ৰে আছে কাৰণ 4ৰে মাল্টিপ্লাই কৰিম ইনটু 4 আমি কিমান পালোঁ এইটো 17 পালোঁ এইটো অলপমান প্ৰব্লেম আছে হয়নে এইটো চাওক কিমান পালোঁ আমি 17 পালোঁ 3 পালোঁ হয়নে ইয়াত কিমান পালোঁ আমি ভেলুটো 15 পালোঁ আৰু ইয়াত কিমান পালোঁ 5 পালোঁ হয়নে ইয়াত ভেলুটো কিমান পালোঁ 4 3 12 12 পালোঁ আৰু ইয়াত 8 পালোঁ হয়নে এইটো 4 গুণ 8 এতিয়া ডি ভেলুটো কিমান পালোঁ আমি এই ডি ভেলুটো কিমান পালোঁ 3 পালোঁ হয়নে আৰু এই বি ভেলুটো কিমান পালোঁ 5 পালোঁ বি ভেলুটো 5 পালোঁ নাই এইটো চাওক বি ভেলুটো আমি 5 পালোঁ হয়নে এই চি ভেলুটো কিমান পালোঁ আমি 4 to 8 চি ভেলুটো 8 পালোঁ এতিয়া আমাক কি পালোঁ এ বি চি ডি এ ভেলুটো ওলাব লাগে হয়নে এইটো ওলাব লাগে এতিয়া আমাক কি দিছে এ বি চি ডি ইকুৱেল টু 20 17 প্লাছ 3 20 এইটো চাওক 15 পাঁচে 20 আৰু 12 8 20 হয়নে হয় নাই এতিয়া এ প্লাছ বি প্লাছ চি প্লাছ ডি ইকুৱেল টু 20 হয় নাই তো আমি কি কৰি গোটেইখিনি মাইনাছ কৰিম চাওক 8 পাঁচে 12 8 পাঁচে 8 3 11 11 পাঁচে 17 16 16 হ'ব নাই 5 8 8 8 16 20 minus 16 ইকুৱেল কিমান হয় 4 থাকিলে 4 এইটো বি প্লাছ চি প্লাছ ডি ইকুৱেলটো কিমান হ'ব বি ভেলুটো কিমান আছে 5 প্লাছ চি ভেলুটো কিমান আছে 8 ডি ভেলুটো কিমান আছে 3 আছে ডিভাইড বাই এ ইকুৱেলটো কিমান হ'ল 8 পাঁচে 8 8 আছে 16 16 হয়নে তলত কি হ'ব 4 হ'ব আমাৰ টোটেল ভেলুটো 20 হয় নাই 20 পৰা 4 গ'লে মানে 20 পৰা 16 গ'লে 4 থাকিলে তো 4 হ'ব 16 4 20 হ'ব নাই কাটা কাটি গ'ল 4 কেইগুণ 16 4 4 গুণ 16 1 এনচাৰটো কিমান হ'ল 4:1 এনচাৰটো চাওক অপশ্যন নম্বৰ ডি ৰাইট এনচাৰ বুজি পালে এক্সপ্লেইনটো কৰিব নালাগে চাগে আপুনি ভালকৈ চাওক বুজি পাই যাব ঠিক আছে সেম আগৰ যেনেকৈ আছে তেনেকৈ কৰিলোঁ বুজি পাইছে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 5 এইটো অলপ বেলেগ ধৰণৰ কুৱেশ্যন ঠিক আছে এইটো কইন্সৰ ওপৰত এইটো প্ৰায় ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট হয় এইটো আপোনাৰ এক্সামত আহে প্ৰত্যেকটো এক্সামত এইটো আহিবই আপোনাৰ ঠিক আছে আপুনি ভালকৈ বুজিব ইয়াৰ পৰা এটা কুৱেশ্যন আপুনি পাব 100% পাব এইটো যদি চেনেলটো চাই ভাল লাগিছে আপুনি অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো ঠিক আছে অলপ শ্বেয়াৰ কৰি দিয়ক আৰু এটা লাইক কৰি দিব কমেণ্ট কৰিব নাপাহৰিব ঠিক আছে মই ভিডিঅ'টো বনাওঁতে অলপ কষ্ট হয় চ' অনুগ্ৰহ কৰি আপুনি ছাবস্ক্ৰাইবটো কৰি দিয়ক চেনেলটো আশা কৰিছোঁ বুজি পাইছে ঠিক আছে এতিয়া চাওক ইয়াত কি কৈছে ইন ওৱান বেগ 50 paisa 25 paisa and 1 rupees coins are in the ratio of 5:8:1 if the total cost of all the coins is ₹55 then how many coins of 25 paisa are in the bag তাৰমানে 25 paisa কিমানটা আছে বেগত এটা বেগত আপোনাৰ 50 পইচা 25 পইচা আৰু 1 টকা কইন্স আছে এটা ৰেচিঅ'ত আছে 5:8:1 আছে ঠিক আছে চ' টোটেল কষ্ট সেই পইচাখিনি টোটেল ভেলুটো কিমান আছে 55 rupees আছে সব মিলাই কিনে ঠিক আছে 50 পইচা 25 পইচা 1 পইচা টোটেল ভেলুটো 55 rupees আছে তো তাত সেই 55 rupeesত আপোনাৰ 25 পইচা কেইটা আছে এই বেগখনত বুজি পাইছে তো আমি কেনেকৈ কৰিম চাওক প্ৰথমে ভেলুটো লৈ ল'ম হা ভেলুটো কি আছে আমাক 50 পইচা 50 পইচা দি আছে 25 পইচা দি আছে আৰু 1 rupees হয়নে 1 rupees নোট দিয়া আছে ঠিক আছে 1 rupees নোট কইন্স দিয়া আছে এতিয়া আমাক 50 পইচা কেইটা দি আছে 50 পইচা এইটো কি ৰেচিঅ' দি আছে 5:8:1 হয় না এইটো 5 দিয়া আছে এইটো 8 দিয়া আছে এইটো 1 দিয়া আছে হয় না আমি এটা ভ্যালুটো বহাই দিম কিমান হ'ল ভ্যালুটো পুট কৰিম
টোটেল ভ্যালু কিমান হ'ব এটোৰ 50 পইচা 5টা কিমান হ'ব কেই টকা হ'ব 50 পইচা যদি 5টা হয় আপোনাৰ 50 পইচা দুটা হলে 1 টকা 4টা হলে 2 টকা 2 টকা 50 পইচা হ'ব না 2 টকা 50 পইচা হল হয় না 2 টকা 50 পইচা হ'ব নাই 2 টকা 50 পইচা হ'ব আপোনাৰ বুজি পোৱা নাই মই এই সব 50 পইচা 5টা মানে 50 পইচা 5টা হলে আপোনাৰ কেই টকা হ'ব 2 টকা 50 পইচা 2.5 পইচা হয় না আৰু 25 পইচা আপোনাৰ 8টা হলে 2 টকা হ'ব হয় না আপোনাৰ 25 পইচা 4টা হলে 1 টকা হয় আৰু 25 পইচা যদি 8টা হয় তেনেহলে আপোনাৰ 2 টকা হ'ব 1 টকা এটা হলে 1 টকা হ'ব হয় না 1 টকা এটা হলে 1 টকা হ'ব ঠিক আছে এতিয়া আমাক কি দিছে কি কৈছে total cost of all the coins is 55 total cost of all the coin is 55 তাৰ মানে total cost ঠিক আছে total cost কিমান দিছে আমাক 55 হয় না 55 এটো total ইয়াত কিমান হল সব 50 পইচা 2 টকা 2 টকা 4 টকা 5 টকা 5 টকা 50 পইচা হয় না 5 টকা 50 পইচা মানে রুপিসে হ'ব হয় না এটো সব টোটাল কিমান হল এটো প্লাস কৰোতে 2 টকা 3 টকা 4 5 টকা 50 পইচা 5.5 হ'ব নাই 5 টকা 50 পইচা হ'ব এই টোটাল ভ্যালু হয় না এই গুটেখিনি প্লাস কৰিলো আমাৰ এটা আমাক কি ওলাব দিছে ইয়াত কি দিছে 55 total coins 55 if the total cost of all the coins is rupees 55 total all coins মানে এটো সব total all coins কেটা আছে ভ্যালু তো 5.5 সামক ভ্যালুটো বহাই দিলো 5.5 total ভ্যালুটো কিমান আছে 55 rupees মানে total amount ৰ ভ্যালু 5.5 টো ভ্যালু হল 55 ঠিক আছে সো আমাক কিমান কি ফাইন কৰিছে দেন how many coins of 25 পইচা মানে 25 পইচা কেটা আছে বুলি কৈছে ঠিক আছে তো 25 পইচা কেটা আছে বুলি কৈছে ইনটু 8টা আছে আমি 8 বহাই দিলো হয় না আট বহাই দিলো ঠিক আছে এটা সক এটো 5.5 আছে আৰু 50 আছে তো আমি কি কৰিলো আমি এটো এই পইণ্টটো গুছাবলৈ ওপৰত এটা 0 লগাই দিলো হয় না এই পইণ্টটো গুছি গল ঠিক আছে তে 55 550 কেতে গল কেইবাৰ গল 10 বাৰ যাব হয় না 10 বাৰ যাব এই পইণ্টটো গুছাব কি হল আমি 0 এটা লগাই দিলো ওপৰত ঠিক আছে 55 550 কেইবাৰ যাব 10 বাৰ যাব এটা 8 10 গুণ 80 তাৰ মানে 55 পইচা 8 80টা আছে ঠিক আছে টোটাল আনসার ওচৰ দি তাহলে এনেকৈ পাৰিব সক এনেকৈ পাৰিব আপুনি আৰু এটা আছে আমাক কি দিছে আপোনাৰ 55 rupees ঠিক আছে 55 লিখিলো আমাৰ টোটাল বিলিকেন 5.5 ওলাব লাগে হয় না 5.5 মানে টোটাল এমাউন্ট টোটাল হাউ মেনি কয়েন্স অফ এর কি আছে টোটাল কস্ট অফ দা কয়েন্স টোটাল কস্ট মানে 55 rupees তো ভ্যালু কিমান দিছে 5.5 মানে টোটাল ভ্যালু ইমান পাইছো আমি হয় না এটা প্লাস কৰোতে এটা 5.5 ভ্যালুটো কেন 55 সো আমি এই পইণ্টটো গুছাবলৈ ইনটু 10 লগত ইনটু কৰি দিলো পইণ্টটো গুছি গল এটা কাটা গল 10 পালো মানে এক পইচাৰ এটা কয়েন্সৰ ভ্যালু 10 টকা হয় হয় না 10 হল তেনেহলে আমাৰ সবলত এটো 50 পইচা কেটা হ'ব 10টা 50 পইচা 5 10 গুণ 50টা হ'ব হয় না এটো 10টা হলে 80টা হ'ব 1 টকা 10টা হলে 10 টকা হ'ব হয় না টোটাল 50 80 আৰু 10টা মানে 10 এটো 10টা হ'ব 1 টকা 10টা হ'ব 25 পইচা আপোনাৰ 8টা হ'ব 80টা হ'ব 50 পইচা 50টা হ'ব তো আমাক আনসারটো এইটো অপশন ডি বুজি পালে বুজি পোৱা নাই মই আৰু বুজাই দিছো ইয়াত কি কি কৈছে এটা বেগত আপোনাৰ 50 পইচা 25 পইচা আৰু 1 টকা কইন্স আছে এটা ৰেশিও দি আছে 5টা 8টা আৰু এটা ঠিক আছে 5:8:1 দিয়া আছে তাৰ মানে এটো ভ্যালু দিয়া আছে তো টোটাল পইচা কিমান আছে 55 rupees দিয়া আছে ঠিক আছে এই 55 rupees আমাক কি দিছে 25 পইচা কেটা আছে এটো ওলাব দিছে তো আমি কি কৰিলো আমি লিখিলো 50 পইচা 25 আমি কি লিখিলো সক এটো 50 পইচা 25 পইচা আৰু 1 টকা লিখিলো এনেকা ঠিক আছে আমাৰ 50 পইচা কেটা দি আছে 5টা দি আছে 25 পইচা কেটা দিছে 8টা দিছে আৰু 1 টকা কেটা দিছে এটা দিছে হয় না
ভেলুটো ওলালোঁ আমি 50 পইচা 5 টকালৈ কিমান হ'ব 2.5 পইচা হ'ব মানে 2 টকা 50 পইচা হ'ব 2.5 টকা হ'ব 25 পইচা যদি 8টা হয় কেইটা 2 টকা হ'ব 1 টকা এটা হ'লে 1 টকা হ'ব ঠিক আছে এই টোটেল এই প্লাছ কৰিলোঁ গোটেইখিনি প্লাছ কৰোঁতে কিমান পালোঁ 5 টকা 50 পইচা পালোঁ হয়নে 5 টকা 50 পইচা পালোঁ এইখানে 5.5 লিখি দিলোঁ ঠিক আছে এতিয়া আমাক কি ক'লে এইটো টোটেল কষ্ট অফ দ্য কইনছ ইজ 55 মানে টোটেল ভেলুটো আমাৰ টোটেল ভেলুটো 55 বুলি ক'লে চ' আমি ইয়াত 55 লিখিলোঁ ঠিক আছে আৰু কিমান ভেলুটো 5.5 মানে টোটেল ভেলু এই টোটেল ভেলুৰ এমাউণ্টটো কিমান আছে 5.5 ৰ ভেলুটো 50 টকা 55 টকা মানে এইটো 55 টকাটো নহয় এই ভেলুটো মানে 55 টকা হয় ঠিক আছে এই বুজি পোৱা নাই এইটো চাওক 55 আছে হয়নে তো 55 এই 55টো দিয়া আছে যে 55 रुपीस तो 55 লিখিলোঁ ঠিক আছে আৰু আমি এইটো যে ভেলুটো ওলালোঁ এইকেইটা গোটেইকেইটাৰ তো 5.5 পালোঁ নাই 5 টকা 50 পইচা তাৰমানে গোটেইকেইটাৰ ভেলু 5 টকা 50 পইচা হ'ল নাই তো সেইকাৰণে আমি 5 টকা 50 পইচা ভেলু লিখি দিলোঁ তাৰমানে 55ৰ ভেলুটো এইটোৰ ভেলু এইটো ঠিক আছে 5.5 ভেলুৰ 55 रुपीस হয় তো আমি এটা কাটাকাটি কৰিব লাগে এটা পইণ্টটো গুচাবলৈ আমি কি হ'ল ওপৰত 10 এটা ইনটু কৰি দিলোঁ পইণ্টটো গুচি গ'ল কাটা গ'ল 10 হ'ল থাকিলে 10 হয়নে এটা তাৰমানে এটা কইনছৰ ভেলু 10টা হ'ব সেইকাৰণে 25 পইচা কেইটা আছে 8টা লগত আমি ইনটু 10 কৰি দিলোঁ 80 হৈ গ'ল তাৰমানে ভেলুটো 10টা হ'ব মানে 10টাৰ 8টাৰ 10টা হ'ব ঠিক আছে চবৰ 10টা এইটো 1 টকাৰ 10 ইনটু 10 কৰি দিলে 10টা হ'ব 50ৰ 10 কৰি দিলে 50টা হ'ব মানে 50 পইচা 50টা আছে বুজি পালে নাই এটা ভেলু এটা কইনছৰ ভেলু কিমান 10 হয় বুজি পালে এটা কইনছৰ ভেলু 10 হ'ল তো আমাৰ 8টা ভেলু কিমান হ'ব 80টা হ'ব বুজি পালে এইটো এটাৰ ভেলু ওলাইছোঁ আমি হা এটা কইনছৰ ভেলু কিমান ওলাইছে সেইটো তো আনসাৰটো হ'ল 80 ৰাইট আনসাৰ ইজ অপশ্যন নম্বৰ ডি বুজি পালে আপুনি ভিডিঅ'টো বেক কৰি চাওক বুজি পাই যাব ভালকৈ ঠিক আছে নেক্সট কুৱেশ্যন এতিয়া চাওক সেম তেনেকৈ ইয়াত কি দিছে ইন এ বেগ দ্য ৰেচিঅ' অফ দ্য নাম্বাৰ অফ ₹2, ₹1 and 50 paisa coins is 3:4:5 if the total amount in the bag is ₹250 then how many ₹1 coins are there এইটো চাওক ইয়াত কি দিছে ₹2 টকা ₹1 টকা আৰু কিমান দিছে 50 পইচা হয় না 50 পইচা আমাক কি দিছে 3:4:5 টোটেল ভেলু কিমান হ'ব ভেলুটো কিমান হ'ব 2 টকা 3টা হ'লে কিমান হ'ব 2 rupees হা 2 rupees 3টা হ'লে কিমান হ'ব 6 3 2 6 এটকীয়া 4টা কিমান হ'ব 4 টকাই হ'ব হয়নে 50 পইচা 5টা কিমান হ'ব 2টাত 1 টকা 4টাত 2 টকা 2 টকা 50 পইচা হ'ব নাই 2 টকা 50 পইচা তো টোটেল ভেলুটো কিমান হ'ব 10 12 টকা 50 পইচা 12 টকা 50 পইচা হ'ব নাই এতিয়া আমাক কি কৰিব দিছে ইফ দ্য টোটেল এমাউণ্ট ইন দ্য বেগ ইজ 250 rupees আছে হয় নাই 250 আছে তো আমাক এইটোৰ ভেলুটো কিমান হ'ল 12.5 যদি ভেলু পাইছে ইয়াৰ ভেলুটো কিমান হ'ল 250 হয় নাই তো আমাক কি ওলাব দিছে এতিয়া আমাক ওলাব দিছে 1 rupees কইন 1 rupees কইন কেইটা আছে 4টা আছে হয় নাই 1 rupees কইন ওলাব দিছে আমাক 1 rupees কইন 4টা আছে চ' 1 rupees কইনটো ওলাব দিছে 4টা আমি 4 লিখি দিলোঁ ইয়াত কেইটা ওলাব দিছে এইটো চাওক 12.5 টো পইণ্টটো গুচাবলৈ কি হয় এটা আৰু এটা 0 লগাই দিলোঁ হয় নাই 0 লগাই দিলোঁ 12.5 25 কেইবাৰ যাব 25 1 গুণ 25 25 5 গুণ 125 105 আকৌ কিমান যাব 5 কেইগুণ 25 5 20 গুণ 25 হয় না ইকুৱেল টু 4 2 8 80 এটা আনসাৰ অপশ্যন নম্বৰ ডি বুজি পালে কাটাকাটি কৰিলোঁ 80 পালোঁ 80 হ'লে আৰু এনেকৈও পাৰিব আপুনি এনেকৈও পাৰিব 250 আৰু আমাক কিমান দিছে ভেলুটো 12.5 এতিয়া কাটাকাটি কৰিবলৈ কি হয় এই পইণ্টটো গুচাবলৈ আমি ইনটু 10 এটা বহাই দিলোঁ 125 হৈ গ'ল
125টো আপোনাৰ 250ত কেইবাৰ যায় 250ত দুবাৰ যাব হয় নাই 250ত কেইবাৰ যাব 250 125 দুবাৰত আপোনাৰ কিমান হ'ল 250ত কেইবাৰ যাব 18 8বাৰ যাব হয়নে 250ত 8বাৰ যাব 125টো 8বাৰ যাব 8 × 10 মানে 80 নহয় সৰি হা 125 ঠিক আছে 5ৰে যাব 5 কিমান বাৰ যাব 25 কেইবাৰ যাব এইটো 25 5 গুণ 125 25 কিমান হ'ব ইয়াত 25 10 গুণ হয়নে আকৌ 5 2 গুণ 10 10 2 গুণ 20 হয়নে এইটো কিমান হ'ল 20 আহিলে এটা 20 চাওক কেইটকা 20 4 গুণ 80 চাৰিটা আছে হয়নে 20 × 4 = 80 এইটো চাওক 20 × 4 80 যদি 5 টকা ওলাবলৈ কি আমি কি কৰিলোঁ হয় ইনটু 20 কৰি দিলোঁ 5 to 10 100 হ'লে হয়নে এইটো আকৌ 20 কৰিলোঁ 20 লৈ ইনটু কৰি দিলোঁ 60 হৈ গ'ল হয় নাই বুজি পালে এনসাৰটো হ'ল আপোনাৰ অপশ্যন নম্বৰ ডি বুজি পাইছে সেম আগতে যেনেকৈ কৰিছোঁ তেনেকৈ কৰি দিছোঁ প্ৰথম আপোনাৰ ভেলুটো ওলাই দিলোঁ কিমানটা আছে প্ৰথম দেখিলোঁ 3 4 4:5 দেখিলোঁ আৰু ভেলুটো ওলালোঁ 6 4 2.5 ওলালে 12 টকা 50 পইচা হ'ল তো আমাক টোটেল ভেলু কিমান দিছে 250 দিছিলে 250 লিখিলোঁ ঠিক আছে আৰু ভেলু 12.5ৰ ভেলু লিখিলোঁ 12.5টো লিখি দিলোঁ এই পইণ্টটো গুচাব হ'লে আমি ওপৰত 10 এটা ইনটু কৰি দিলোঁ কাটাকটি কৰিলোঁ কাটাকটি কৰোঁতে আমি কিমান পালোঁ 20 পালোঁ তো এইটো চাৰিটা আছে যে 20ৰ মাল্টিপ্লাই কৰি দিলোঁ 20টা হৈ গ'ল বা এনেকৈ কৰিব পাৰি ইনটু 4 মানে 25 250 লিখিলোঁ 12.5 লিখিলোঁ ইনটু 4 লিখি দিলোঁ ঠিক আছে চাৰিটা আমি 4 ভেলু ল'ব লাগে 4 লিখি দিলোঁ ঠিক আছে কাটাকাটি কৰি আমি পালোঁ 80 ডাইৰেক্টলি বুজি পালে নেক্সট কুৱেশ্যন নম্বৰ 7 আজিৰ শেষৰ কুৱেশ্যন ঠিক আছে লাষ্ট কুৱেশ্যন চ' ইয়াৰ পিছত মই আপোনাৰ আৰু এটা ভিডিঅ' আনিমগৈ ঠিক আছে সেই পাৰ্টখন আপোনাৰ আৰু ইম্পৰ্টেণ্ট হয় চ' আজিৰ কাৰণে এই ভিডিঅ'টো লাষ্ট কুৱেশ্যন হয় চ' প্ৰেক্টিছ কৰিব আপুনি বুজি পাব এবাৰ নহয় দুবাৰ প্ৰেক্টিছ কৰক ভালকৈ বুজি পাই যাব ভালকৈ চাওক ঠিক আছে আৰু এইটো খুবেই ইম্পৰ্টেণ্ট হয় আপোনাৰ এনেকৈ ধৰণৰ কুৱেশ্যন আহিবই আপুনি চাওক যিকোনো এক্সাম দিয়ক আছাম গভৰ্ণমেণ্ট হওক বা প্ৰাইভেট যিকোনো আপুনি আছাম গভৰ্ণমেণ্ট হওক চেণ্ট্ৰেল হওক SSC হওক ৰেলৱে হওক চবতে এনেকৈ ধৰণৰ কুৱেশ্যন পাবই আপুনি ঠিক আছে প্ৰেক্টিছ কৰি যাওক সলভ কৰিব আশা কৰিছোঁ আপোনাক মই ইজিলি বুজাব পাৰিছোঁ চেষ্টা কৰিম আৰু ধৰণৰ ভালকৈ বুজাবৰ কাৰণে ঠিক আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক এনেধৰণৰ ভিডিঅ' পাই থাকিব আৰু অলপ শ্বেয়াৰ কৰি দিয়ক ঠিক আছে বলক লাষ্ট কুৱেশ্যন আজিৰ কাৰণে ইয়াত কি দিছে ইন এ বেগ দেয়াৰ আৰ কইনছ অফ ₹5 10 and 20 denomination the total number of coins in the bag is 240 if the number of coins of ₹5 ₹10 and ₹20 denominations are in the ratio 2:3:5 then what is the total amount of money in the bag same ইয়াত কি দিছে rupees হা ইয়াত কেইটকাৰ দিছে 5 টকাৰ দিছে 10 টকাৰ দিছে আৰু 20 টকাৰ দিছে হয়নে কেইটা দিছে 2টা 3টা আৰু 5টা 2টা 3টা আৰু 5টা কেইটকাৰ টোটেল ভেলু কিমান হ'ব 5 টকীয়া 2টা হ'লে কিমান হ'ব 5 টকীয়া 2টা হ'লে 10 টকা 10 টকীয়া 3টা হ'লে 30 টকা 20 টকা 5টা হ'লে 100 টকা হয়নে ঠিক আছে এতিয়া আমাক কি দিছে 240 টোটেল ভেলু কিমান হ'ল 140 হয় নাই 140 আমাক কিমান দিছে 240 টোটেল ভেলু total number of coins in the bag total number of coins হা এইটো coins কিমান আছে 5 6 7 9 10 10টা coins আছে হয়নে এই 10টা coins আছে নাই
এইটো কইনছ হয় হা, এইটো কইনছ হয়, এইটো ডিনমিনেশ্যন হয়, এইটো এমাউণ্ট হয় ৰুপিজটো, এইটো কইনছ হয়, টোটেল এমাউণ্ট কিমান আছে, এইটো টোটেল কইনছ হয়। এটা আমাক কি দিছে 240 ইন দ্য বেগ, দ্য টোটেল নাম্বাৰ অফ কইনছ ইন দ্য বেগ ইজ 240 কইনছ আছে। If the number of coins of rupees 5, rupees 10 and 20 denominations are in the ratio 2:3:5, then what is the total amount of money in the bag? এতিয়া এই কইনছটো কেইটা 10টা হয়নে, এই 10টাৰ কইনছৰ ভেলু কিমান আছে 240, ঠিক আছে। তো আমাক টোটেল এমাউণ্ট টোটেল হেৰিটো ওলাব দিছে হয় নাই, টোটেল হেৰিটো ওলাব দিছে আমাক, বুজি পাইছে নে বুজি পোৱা নাই? এইটো চাওক টোটেল এমাউণ্ট ওলাব দিছে, হোৱাট ইজ দ্য টোটেল এমাউণ্ট ইন দ্য মানি, আমাক এমাউণ্ট ওলাব দিছে, এমাউণ্টটো কিমান হ'ল 140, ঠিক আছে। এই 0 কাটা গ'ল, এইটো মাল্টিপ্লাই কৰি দিয়ক 24 ইনটু 14, 24 4 4 jar 16 1 jar 2 4 8 9 4 1 jar 4 2 1 jar 2 6 3 3 0 কিমান হ'ল 3360, অপশ্যন নম্বৰ ডি। বুজি পালে নাই পোৱা, মই বুজাই দিছোঁ। আপোনাক কি দিছে, ইন এ বেগ দেয়াৰ আৰ কইনছ অফ rupees 5, rupees 10 and rupees 20, মানে 5 rupees কইন 10 rupees কইন আৰু 20 rupees কইনছ আছে, ঠিক আছে। আৰু টোটেল নাম্বাৰ অফ কইনছ ইন দ্য বেগ ইজ 240, টোটেল নাম্বাৰ 240 আছে, টোটেল নাম্বাৰ অফ কইনছ আছে 240 এইটো, ঠিক আছে। তো কি দিছে, ইফ দ্য নাম্বাৰ অফ দ্য কইনছ অফ rupees 5, rupees 10 and rupees 20, rupees 5, rupees 10, rupees 20 dimension are in the ratio of 2:3:5, 2:3:5, ঠিক আছে। দেন হোৱাট ইজ দ্য টোটেল এমাউণ্ট অফ মানি ইন দ্য বেগ, টোটেল এমাউণ্ট অফ মানি কিমান আছে, কইনছ কিমান আছে 10টা কইনছত কিমান আছে, টোটেল এমাউণ্ট অফ মানি কিমান আছে 140, ঠিক আছে, মানে 240, তো 240 10টা কইনছৰ ভেলু কিমান আছে 240 হয় নাই, 10টা কইনছৰ ভেলুটো কিমান 240, আৰু আমাক কি ওলাব দিছে 140 কইনছৰ ভেলু, টোটেল এমাউণ্টটো ওলাব দিছে 140 এমাউণ্টটো ওলাব দিছে, টোটেল এমাউণ্ট, ঠিক আছে। কাটা কাটি কৰোঁতে আমাক কিমান হ'ল 3360, এইটো এমাউণ্ট হ'ল অপশ্যন নম্বৰ ডি। বুজি পালে, আশা কৰিছোঁ বুজি পালে। চ' আজিৰ কাৰণে ইমানেই আছিলে আপোনাৰ, ঠিক আছে। চ' থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ', প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল। চ' আগলৈ ইয়াৰ নেক্সট পাৰ্ট এখন আহি আছে, ইয়াতকৈ ভাল ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ আনিম, ঠিক আছে। চ' যদি ভিডিঅ'টো চাই ভাল লাগিলে আপুনি অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক আৰু এটা লাইক কৰি দিয়ক, কমেণ্ট কৰি দিব নাপাহৰিব কেনেকৈ লাগিলে ভিডিঅ'টো চাই, ঠিক আছে। লগ পাম আৰু এটা ভিডিঅ' লৈ, থেংক ইউ ছ' মাছ।